এসময়ত এখন হাবিত এটা বৰ প্ৰকাণ্ড সিংহই বাস কৰিছিল। এদিনাখন সিংহটোৰ বৰ ভোক লাগিল। খাদ্যৰ সন্ধানত সিংহটো ইফালে সিফালে ঘূৰি ফুৰিছিল, কিন্তু খাব পৰাকৈ কোনো জন্তু বিচাৰি নাপালে। অৱশেষত ভাগৰ লগাত সি শান্ত-ক্লান্ত হৈ এঠাইত বাগৰি থাকিল। হঠাৎ সিংহটোৱে এটা গুহা দেখা পালে আৰু ভাবিলে যে এই গুহাটোৰ ভিতৰত নিশ্চয় কোনো জন্তুৱে বাস কৰে। ই সোনকালেই বাহিৰলৈ ওলাই আহিব পাৰে। মই এই গুহাটোৰ ওচৰতেই থকা জোপোহাটোৰ মাজত লুকাই থাকো। সি যেতিয়া বাহিৰলৈ আহিব, মই তাক মাৰিম আৰু খাই পেলাম। এই বুলি কৈ সিংহটো জোপোহাৰ আঁৰত লুকাই থাকিল। বহু সময় হ'ল, কিন্তু গুহাটোৰ পৰা কোনো জন্তুৱে ওলাই নাহিল। সিংহই ভাবিলে, সি নিশ্চয় মই নহাৰ আগতেই গুহাটোৰ পৰা ওলাই গৈছে। সোনকালেই আহিব। গতিকে মই ভিতৰত সোমাই ৰৈ থাকোঁগৈ। যেতিয়া সি গুহাটোত সোমাব, মই তাক মাৰি খাই পেলাম। এই বুলি কৈ সিংহটো গুহাটোৰ ভিতৰলৈ সোমাই গ'ল আৰু ভিতৰত ৰৈ থাকিল। আচলতে গুহাটোৰ ভিতৰত এটা শিয়ালে বাস কৰিছিল। সেই সময়ত শিয়ালটো বাহিৰলৈ ওলাই গৈছিল। কিছু সময়ৰ পিছত যেতিয়া শিয়ালটো ঘৰলৈ বুলি উভতি গৈছিল, তেতিয়া শিয়ালটোৱে গুহাটোৰ সন্মুখত সিংহৰ ভৰিখোজ দেখা পাইছিল। শিয়ালটোৱে তেতিয়া মনে মনে ভাবিলে, নিশ্চয় গুহাটোৰ ভিতৰত এটা সিংহ সোমাই আছে। গতিকে মই সাৱধান হওঁ। এনেকৈ কিছু সময় ভবাৰ পাছত সি ডাঙৰকৈ চিঞৰিলে। হীৰা গুহা, হীৰা মোৰ মৰমৰ গুহাটো। অলপ সময়ৰ পাছত সি আকৌ চিঞৰিলে। হীৰা মৰমৰ গুহা, তুমি আজি কিয় মনে মনে আছা? আনকালে যেতিয়া মই আহোঁ, তুমি মোক সম্ভাষণ জনোৱা। আজিনো কিয় মনে মনে আছা? সিংহটোৱে সকলোবোৰ কথা শুনি আছিল আৰু ভাবিলে যে এই গুহাটোৱে সিহঁতক সম্ভাষণ জনায়। আজি মই আছো বাবে মনে মনে আছে। গতিকে ময়ে সিহঁতক সম্ভাষণ জনাওঁ, নহ'লে সি গুচি যাব। এই বুলি ভাবি সিংহটোৱে মাত লগালে। হেৰা মৰমৰ শিয়াল, ভিতৰলৈ আহা। সিংহৰ মাত শুনি শিয়ালে বুজি পালে যে সিংহ ভিতৰতেই আছে। সি নিশ্চয় খাব নাপায় ভোকত আছে। সিংহৰ কথা গম পাই শিয়ালটোৱে তাৰ পৰা দৌৰি পলাল। এনেকৈয়ে সি তাৰ প্ৰাণ ৰক্ষা কৰিলে। ভিডিঅ'টো চাই ভাল পালে প্লিজ ছাবস্ক্ৰাইব কৰি দিব।